নটিছ আৰু আজি নতুন এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ভিডিঅ'টো দিয়ে আছোঁ এইটো হ'ল আনবক্সিঙৰ ভিডিঅ' যিটো বহুত দিন আনবক্সিঙৰ ভিডিঅ' দিয়া নাছিলোঁ তো এই ভিডিঅ'টো চাওক কেনেকুৱা পালে জনাব আৰু যিসকল নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব কাৰণ মোৰ আপোনালোকৰ মৰম চেনেলৰ বাবে মোৰ চেনেলটোৱে 3000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে আৰু তেওঁলোকক সকলোকে ধন্যবাদ জনাইছোঁ আৰু এইটো বক্সটো খুলিলোঁ আৰু ইয়াৰ ভিতৰত এখন চাইডত চাগে গ্লাছেই হ'ব এখন গ্লাছ এখন চাইডত থাকক আৰু হেলমেটটো এটা বক্সৰ ভিতৰত আহিছে এইটো চব ধুনীয়াকৈ পেক কৰি দিছে যাতে পিঠিত লৈ যাব পাৰি কিন্তু পিঠিতনো ক'ত লৈ যাব আৰু খুলি চাওঁ ভিতৰটো লগত দিয়া গ্লাছটো চাইডত আছে আৰু এইটো ভিতৰত মানে ডাবল গ্লাছ দিছে মানে এটা গ্লাছ লগত দিছে আৰু এটা গ্লাছ হেলমেটটো লগত লাগি দিছে আৰু এটা এক্সট্ৰাকৈ দিছে মানে যাতে এটা বেয়া হ'লে দাগ চাগ লাগিলে আৰু এটা আপুনি ইউজ কৰিব পাৰে আৰু ফাইনেলি এইটো হৈ গ'ল হেলমেটটো আৰু যিটো নিউ জেনেৰেশ্যন বুলি লিখা আছে আৰু হেলমেটটো দেখিবলৈ খুবেই ধুনীয়া লাগিছে মোৰ আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো আৰু মোৰ ভাল লাগিলে কাৰণে এইটো অৰ্ডাৰ দিলোঁ আৰু যিহেতু আমাজনৰ পৰা অৰ্ডাৰ দিছোঁ আৰু ভালেই আহিছে পাৰ্চেলটো আৰু এইটো হৈ গ'ল এক্সট্ৰা গ্লাছখন আৰু এইটো হৈ গ'ল হেলমেটটো ছাইডৰ পৰা ছাইড ভিউ এইটো আৰু এইটো চব কি মজা মানে মোৰ মজা লাগিছে কথাটো মানে এই হেলমেট এটা আছিলে মোৰ ওচৰত এইটো ষ্টিল বাৰ্ডৰ হয় এইটো হেলমেটটো ভালেই আছিলে আৰু ইয়াৰ লগতে এখন ব্লেক গ্লাছ আছিলে মই আনবক্সিং কৰা ভিডিঅ' যিহেতু ইউটিউবত দি থোৱা আছে আৰু দেখিব চাগে এইটো চালে যদি মই লিংকটো তলত দি দিম আপোনালোকে চাবলৈ বিচাৰিলে এই হেলমেটটো ভাল আছিলে এইটো 2100 নে কিমান লৈছিলে আৰু এইটো ভাল আছিলে কিন্তু হেলমেটটো কি হ'ল এক চাইড এইটো ক'ত পৰিলে একো ঠিক নাই এই চাইডটো নাই আৰু এই চাইডটো আছে যদিও এই চাইডটো এয়াই আছে মানে তো আপুনি পিন্ধিলে মানে কমফৰ্টেবল নহয় কাৰণ এক চাইডে যদি নাথাকে মুখখন ভাল নালাগে মানে বেকুটা কৰি নিয়ে বতাহত তো ভাবিলোঁ এটা বেলেগ হেলমেট লওঁ আৰু ষ্টিল বাৰ্ডৰ যিহেতু মই ইউজ কৰিছিলোঁ আগতো এইটো ষ্টিল বাৰ্ডৰ হয় আৰু এইটো বহুত কমফৰ্ট আছিলে মানে বহুত পাতলা আছিলে আৰু তাৰপিছত এইটো ভাল আছিলে কাৰণে ভাবিলোঁ কি ষ্টিল বাৰ্ডৰ লওঁ তো ষ্টিল বাৰ্ডৰ এটাকে অৰ্ডাৰ কৰিলোঁ আৰু যিটো পালেহি আৰু এইটো হৈ গ'ল হেলমেটটো আজি অনাটো এইটো নিউ জেনেৰেশ্যন লিখা আছে হেলমেটটো ভালেই আছে বাৰু দেখাত দুটা গ্লাছ দিছে ইয়াৰো এইটো গ্লাছ অৰ্ডাৰ দিছিলোঁ আৰু ইয়াৰ লগত এটা হোৱাইট দিছে যিটো মানে মজা আৰু চলাই থাকিবলৈ আৰু গ্ৰাফিক্সটো মোৰ ভাল লাগিলে কিন্তু মোৰ বাইকখনৰ লগত নিমিলে কাৰণ মোৰ বাইকখন ৰেড ব্লেক আছিলে কিন্তু এইটোতো পূৰা ব্লেক হৈ গ'ল হ'লেও মিলি যাব আৰু কাৰণ মোৰ গ্লাছখন ভাল লাগিলে আৰু হেলমেটটো বেয়া নহয় হেলমেটটো ভাল আৰু ইয়াৰ ভিতৰত ঠিকে আছে এইবিলাক কাৰণ এইবিলাক উলিয়াই পেলাই ধুব পাৰে যিহেতু আৰু ফাইনেলি হৈ গ'ল হেলমেটত GoProটো লগাৰ ছেটআপটো মানে ফিটিং হৈ গ'ল আৰু এটা কথা মানে কি আগতে যিটো মই এমচিল লগাই পেলাই হেলমেটটো ফিট কৰিছিলোঁ যিটো কাৰণে হেলমেটটো মানে কি আৰু GoProটো আপুনি মানে নিজৰ মতে হেৰি কৰি ল'ব নোৱাৰে কাৰণ এটা জোখতে যেনেকৈ প্ৰথমতে এমচিল লগালৰ পিছত আৰু আপুনি এবাৰ এডজাষ্ট হোৱাৰ পিছত আপুনি আকৌ এডজাষ্ট কৰিব নোৱাৰে সেইটোৱে হৈ গ'ল তো আৰু হেলমেটটো ধ্বংস হৈ যায় যিহেতু এমচিল লগালে